গোৰেশ্বৰৰ পৰা যিটো নেকি আন্ধেৰিঘাট সংযোগী পথ আছে এই পথছোৱা এনেকুৱা দুৰৱস্থা যে গোৰেশ্বৰৰ আৰম্ভণিৰ পৰা টাউন LPৰ পৰা ইয়ালৈকে মোটামুটি 6-7 জেগাত ভগা আছে। বিশেষকৈ এইখিনি ঠাই একদম খুবেই বেয়া। এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিব যে পানী কিমান ওপৰলৈকে পানী থাকে আৰু যি নেকি আমাৰ গোৰেশ্বৰৰ উচ্চ শিক্ষাৰ যি কেন্দ্ৰবিন্দু গোৰেশ্বৰ, এই গোৰেশ্বৰৰ পূব ভাগৰ যিখিনি স্কুলীয়া ষ্টুডেণ্ট, এই ষ্টুডেণ্টখিনি শংকৰদেৱ শিশু নিকেতনক আদি কৰি গোৰেশ্বৰ হাই ছেকেণ্ডাৰী, গোৰেশ্বৰ কলেজ সকলোবিলাক ছাত্ৰ ছাত্ৰী পূবফালৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাটোৱে অহা যোৱা কৰে। কিন্তু এটা দুৰ্ভাগ্যৰ বিষয় যে এই ৰাস্তাটো কোনো কাৰণতে ভাল এটা মেৰামতি হোৱা নাই আৰু ছাত্ৰ ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু নিত্য এক্সিডেণ্ট, নানা ধৰণৰ এক্সিডেণ্ট সংঘটিত হয়। আৰু গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি চৰকাৰ তথা গোৰেশ্বৰ যি নেকি মিউনিচিপালিটি বৰ্ড, তেখেতসকলক আমি কাটৰে অনুৰোধ জনাওঁ যে তেখেতসকলকে অতি সোনকালে যি নেকি যিমান জেগাত ভাঙা আছে সকলো ভাঙাবোৰ অতি শীঘ্ৰে মেৰামতি কৰে যেন তাক আমি অনুৰোধ জনাইছোঁ। আজি আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ নতুন যি অসম চৰকাৰ গঠিত হৈছে, অসম চৰকাৰক আমি এটা কথাই জনাব বিচাৰিছোঁ যে যোৱা যি 5 বছৰ বিজেপি চৰকাৰে শাসন কৰিছিলে, সেই শাসন কৰি থকা সময়ত আমাৰ যি এই গোৰেশ্বৰৰ পৰা আন্ধেৰিঘাট জন্ম আমি দেখা পাইছোঁ। আৰু কেতিয়াবা আহি যেতিয়া স্কুলত আহি ছাত্ৰ ছাত্ৰীবিলাক আহি পেলাই কেতিয়াবা ইয়াত পঢ়িব লগা হয়, কাৰোবাৰ তেনেকৈ এক্সিডেণ্টো হৈছে, কিবা হৈছে। তো তেনেকুৱা পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে ইয়াত মানে কি শিক্ষা আহৰণ কৰি দিবলগা হৈছে। চ' আমি নতুন চৰকাৰ হিমন্ত বিশ্ব ডাঙৰীয়াদেৱৰ আমাৰ নতুন চৰকাৰ যিহেতু, আৰু ইয়াত আমাৰ যিহেতু BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু চৰকাৰ, আমি দুইখন চৰকাৰকৈ আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই আমাৰ এই গোৰেশ্বৰৰ পৰা আন্ধেৰিঘাট যোৱা যিটো পথ, এই পথটো অতি শীঘ্ৰে যাব মেৰামতি কৰি দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা কৰি দিয়ে, মেৰামতি কৰি দিয়ে, আমি এইখিনি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কমিটিয়ে আমাৰ এই ৰাস্তাটো ঠিক কৰা নাই এতিয়ালৈকে। আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীবিলাকে আহে জোতা মোজা পিন্ধি, চবৰে জোতা মোজা ভিজি যায়, পৰে, চাইকেল লৈ আহে, চাইকেল লৈ এক্সিডেণ্ট হয়, বহুত ল'ৰা ছোৱালীৰ এক্সিডেণ্ট হৈছে। তাৰোপৰি এইখিনি ৰাস্তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ নিকেতনত বহুত অসুবিধা হৈছে। মই শংকৰদেৱ শিশু নিকেতনত কাম কৰোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী সদায় এটা নহয় এটা তাৰমানে এক্সিডেণ্ট হয়েই ইয়াতে। গতিকে টাউন কমিটিক ইয়াৰ জৰিয়তে মানে জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে ভাল এটা মানে ব্যৱস্থা এটা কৰি দিয়ে।